নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অল ইনফো ইন আছামিজ চেনেললৈ। সো বন্ধুসকল, আজিৰ এই ভিডিঅ'ত আপোনালোকক অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে এটা দুখবৰ লৈ আহিছোঁ যে অসমৰ জনপ্ৰিয় অভিনেতা কিশোৰ দাস কেইদিনমান ধৰি হস্পিটেলত ভৰ্তি হৈ আছিল। এতিয়া গম পোৱা যায় যে তেওঁ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে। তেওঁ এই ৰোগত আক্ৰান্ত হোৱাত বহিৰাজ্যত চিকিৎসাধীন হৈ আছিল যদিও আৰ্থিক অসুবিধাৰ বাবে বৰ্তমান গুৱাহাটীত থকা হেল্থ চিটি হস্পিটেলত চিকিৎসাধীন হৈ আছে। আৰ্থিক অসুবিধাৰ বাবে বৰ্তমান তেওঁক অসমীয়া চলচ্চিত্ৰ জগতৰ পৰা 1 লাখ টকা দিয়া হৈছে আৰু লগতে জুবিন গাৰ্গেও কিছু সহায়ৰ হাত আগবঢ়াইছে বুলি জানিব পৰা গৈছে। আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও তেওঁৰ খবৰ বাতৰি লৈ থকা বুলি গম পোৱা গৈছে। কিশোৰ দাসৰ অভিনয়ৰ কথা ক'বলৈ গ'লে তেওঁ এজন অসমৰ জনপ্ৰিয় অভিনেতা। কিশোৰ দাসে অসমীয়া গানৰ লগতে অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাৰ ৰত্নাকৰ চিনেমাখনতো অভিনয় কৰিছে। আৰু যদি আপুনিও কিবা সহায় কৰিব বিচাৰে তেন্তে এই তথ্যৰ জৰিয়তে সহায় কৰিব পাৰিব। একাউণ্ট নম্বৰ 2019386435, নেম কিশোৰ দাস, IFSC SBI N0005242, ব্ৰাঞ্চ মিৰ্জা, গুগল পে' নম্বৰ 8751091723। ইয়াৰ জৰিয়তেও পইচা দিব পাৰিব। আৰু সকলোৱে যাতে তেওঁ সোনকালে সুস্থ হওক বুলি দুৱাও প্ৰাৰ্থনা কৰে আৰু এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক। ধন্যবাদ।